নেক্সট কুৱেশ্যন দিছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 30 সংখ্যা তিনিটা কি কি ইয়াত কি দিছে যুগ্ম সংখ্যা দিছে নাই তেতিয়া আমি এইটো সলিউশন কৰিম ধৰা হ'ল সংখ্যা তিনিটা কি কি হ'ব এটা হ'ল x যুগ্ম কৈছে কাৰণে আমি যুগ্ম সংখ্যা বুলিম x + 2 যুগ্ম সংখ্যা হয় আৰু আনটো আৰু কি হ'ব x + 4 এতিয়া গোটেইকেইটা যোগ কৰি যোগফলটো 30 বহালে হ'ল প্ৰশ্ন মতে তো প্ৰশ্ন মতে যে কিমান হ'ব পিনে x + x + 2 + x + 4 সমান কিমান 30 x ব্ৰেকেটবোৰ খুলি দিওঁ x + 2 + x + 4 = 30 এতিয়া তিনিটা x আছে তো কিমান যাব 3x আৰু 4 2 6 সমান 30 3x তো ইয়াত ৰাখিলোঁ এই প্লাছটো সেইপিনে গ'ল মাইনাছ হ'ব 30 - 6 3x = 30 পৰা গ'ল 20 এতিয়া কি হ'ল এই তিনিটো ইয়ালৈ পূৰণ হৈছে x তো ইয়াত ৰাখিবি 24 পৰা 3 পূৰণ কৰিব 8 এতিয়া কেতিয়া সংখ্যা তিনিটা উলিয়াবলৈ এটাতো গম পালোঁ আমি সংখ্যা তিনিটা তো প্ৰথমটোতো xৰ ভেলু কিমান 8 দ্বিতীয়টো কিমান হ'ব x + 2 আছিলে তো xৰ ভেলু কিমান 8 + 2 = 10 তাৰপিছৰটো কিমান হ'ব তৃতীয়টো x + 4 কিমান হ'ব x + 4 8 + 4 = 12 গতিকে সংখ্যাকেইটা 8 10 আৰু 12 এইটো হৈ গ'ল 3 নম্বৰ 6